ক্ষেত্ৰত মই বহুত সুখী হৈছোঁ যে IFC হিচাপে আমি 300টা মহিলাৰ কাৰণে আমি এইখিনি বস্তু পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে মই চৰকাৰ বহুত ধন্যবাদ দিব বিচাৰিছোঁ NRLMক আৰু লগতে ইয়াৰ পৰা আমি বহুতো অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰিম যিহেতু আমাৰ খেতি বাতি কৰোঁতে বহুতখিনি টকাৰ খৰচ হয় এবাৰ মানে ট্ৰেক্টৰটো হাল বাওঁতে 300 বা 350 এনেকৈ লয় ইয়াৰ পৰা যিহেতু আমি অলপ কম মূল্যত যেটো ব্যৱহাৰ কৰিব পাৰিম সেইকাৰণে এইবাৰৰ পৰা আমি মানে পুৰা লাখপতিটো মহিলা বনাবই পাৰিম এইটো বুলি আশা কৰিছোঁ আৰু লগতে ইয়াৰ যিমানখিনি মহিলা আছে ইন্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰৰ সকলোৱে মানে কামৰ লগত জড়িত তেওঁলোকে এইখিনি বস্তু পাই দেখিয়ে মানে বহুত সন্তুষ্ট হৈছে যে সেই সৰু ট্ৰেক্টৰ কি কয় হেতু পাৱাৰ টিলাৰটো মানে এইটো বহুত আমাৰ কাৰণে দৰকাৰ এনেকুৱা বুলি কৈছে বহুতে মানে জংঘল কটাটো আনাৰ বাবে বহুতে ভাল পাইছে পাৱাৰ টিলাৰটো আনাৰ বাবে বহুতে ভাল পাইছে সেইকাৰণে মই আশা কৰোঁ ভৱিষ্যতে ইয়াৰকৈ আৰু মানে বেছি ভাল কাম কৰি যাবৰ কাৰণে আগবাঢ়িব পাৰিম সকলোৰে সাপোৰ্ট লাগিব এই ক্ষেত্ৰত মই IFCৰ যিসকল মেম্বাৰ আছে তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত মানে মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু চৰকাৰৰ ফালৰ পৰা মানে যিসকল আমাৰ উদালগুৰি ব্লকৰ BC ছাৰ BPM ছাৰ আছে তেওঁলোককো ধন্যবাদ দিছোঁ যে তেওঁলোকে ইমানখিনি BPM বিথাংबो दं आरो बेबायदिनो फांसनेल एक्सपार्ट डिस्ट्रिक्टनि बिथांमोनबो दं आरो कोअर्डिनेटर SRLMनि बिथांमोनबो दं आरो बिथांमोनजों लोगोसे बेथलेहेम मडेल क्लास्टार फेडारेशननि प्रेसिडेन्ट सेक्रेटारि आरो जि दावहारु इन्टिग्रेटेड फार्मिं क्लास्टारनि प्रेसिडेन्ट सेक्रेटारिजों लोगोसे बे क्लास्टारनि सिंनिनो गासैबो सोद्रोमाफोर बिथांमोना दिनैनि बे जि बेखेवनाय हाबाफारि आरो बे बेखेवनाय हाबाफारि बिथांमोना योगदान खालामदों आरो बिथांजों लोगोसे BCDCनि चेयारमेन बिथांबो बहाय दंफायोमोन आरो जोंनि UPPL दोलोनि गासै प्राइमारि कमिटिनि प्रेसिडेन्टजों लोगोसे ब्लक कमिटिनि दैदेनगिरि बिथांमोनाबो दिनै बहाय दं आरो बे ओनसोलनि जाराबारि गामि बे जोंतो दावहारु IFC सेन्टार IFCৰ কাৰণে ইন্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰ এটা বনোৱা হৈছিল য'ত আমাৰ 300 গৰাকী SHG মেম্বাৰ SRLM লৈ 300টা ঘৰ আমি সামৰি লৈছিলোঁ য'ত আমাৰ 300 গৰাকী আমাৰ SHG মেম্বাৰ আছিল সেইটোত আমি ইন্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰ হিচাপে লৈ তাতে ইন্টিগ্ৰেটেড ফাৰ্মিঙৰ ওপৰত আমি ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি আৰু বাকিখিনি কাম আমি আৰম্ভ কৰিছিলোঁ এই IFCৰ আন্ডাৰতে এটা বিষয় হৈছে আমাৰ লাইভলিহুড সাৰ্ভিস চেণ্টাৰ আমাৰ জীৱিকাৰ সেৱা কেন্দ্ৰ এইটো জীৱিকা সেৱা কেন্দ্ৰৰ অধীনত আমি কিছুমান এই বস্তু আমাৰ IFCয়ে ক্ৰয় কৰিছে যেনেকৈ আপোনালোকে নিজে গম পাইছে যে পাৱাৰ টিলাৰে হওক বা আমাৰ এই গ্ৰাছ কাটাৰে হওক সেইবিলাক ক্ৰয় কৰিছে তো এইটো আমাৰ কমিউনিটি বেছড প্ৰকিউৰমেণ্টত কমিউনিটি বেছডে এইটো প্ৰকিউৰ কৰিছে তো এইটো আমাৰ IFCৰ আন্ডাৰতে হয় লাইভলিহুড সাৰ্ভিস চেণ্টাৰ আজি এটা ইনোভেশ্যন হৈছে আমাৰ মূল লক্ষ্য হৈছে যে আমাৰ যি এই 300 গৰাকী আমাৰ SHG বাইদেউসকল আছে বাইদেউসকল আমাৰ SHG মেম্বাৰ বাইদেউসকল তো তেখেতসকলক আমি মূল লক্ষ্য হিচাপে লৈছোঁ যাতে প্ৰতিগৰাকী মহিলাই আৰু প্ৰতিটো ঘৰে যাতে লাখপতি দিদি হিচাপে আমি টাৰ্গেট এটা লৈছোঁ যাতে এবছৰত তেখেতসকলৰ ইনকামটো লাখলৈকে চুৱে তাৰ কাৰণে আমাৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা আমাৰ এইটো কৰা হৈছে যে আমি প্ৰতিগৰাকী SHG বাইদেউসকলক লাখপতি দিদি স্কিমৰ আণ্ডাৰত বা লাখপতি দিদি হিচাপে বনাব তো এইটোত আমাৰ যথেষ্ট সুবিধা হ'ব যেতিয়া আমি IFCৰ থ্ৰুৰে ইন্টিগ্ৰেটেড ফাৰ্মিঙৰ কাম আৰম্ভ হ'ব বা আমাৰ জীৱিকা যোনটো সেৱা কেন্দ্ৰৰ পৰা নিশ্চিতভাৱে এইখিনি উপক্ৰমণ হ'ব তেতিয়া আৰু ফিউচাৰ লেভেললৈকে ট্ৰেইনিংখিনিও আছে আমাৰ ট্ৰেইনিংখিনিও কমপ্লিট কৰাৰ পাছত বাইদেউসকলৰ যিটো জীৱিকাৰ আয় তো যাতে বিভিন্ন ধৰণৰ উপায়ৰ পৰা আহি লাখপতি দিদিলৈকে যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ ৰাইজক কি বাৰ্তা জনাব ৰাইজক বাৰ্তাটো এইটোৱে জনাইছে যে আমাৰ এতিয়া মহিলা সবলীকৰণ হৈ আছে আৰু আমাৰ যোনটো IFC যোগেদিতো আমি এতিয়া জীৱিকা কেন্দ্ৰও আমি মুকলি কৰা হৈছোঁ তো এতিয়া মূল লক্ষ্য এইটোৱে যে আমি কেনেকৈ আমাৰ এই জীৱিকাটো ছাষ্টেইনেবল ডেভেলপমেণ্টত ৰাখোঁ আৰু আমাৰ এই লাখপতি দিদিটো আমাৰ মেইন টাৰ্গেটত আছে ধন্যবাদ